AICCৰ আমাৰ স্ক্ৰিনিং কমিটিৰ সন্মানীয় মেম্বাৰ ইমৰাট মাছুদ চাহাব তেওঁ আহে আৰু লগতে আমাৰ সন্মানীয় বিধায়ক ৰেগিবুদ্দিন আহমেদ ডাঙৰীয়া আহে। মূলতে ইয়াৰে আমাৰ স্থানীয় মানুহখিনিৰ লগত আৰু স্থানীয় বিভিন্ন ব্যক্তি বিভিন্ন দল সংগঠনৰ লগত তেওঁলোকে কথা পাতে আৰু তেওঁলোকৰ মনোভাৱবোৰ জানিবলৈ চেষ্টা কৰে যে প্ৰাৰ্থী হিচাপে কাক দিলে আমি গুৰেশ্বৰ সমষ্টিটো উদ্ধাৰ কৰিব পাৰিম আৰু আমি সুকলমে জয়ী হ'ব পাৰিম। আৰু সেই হিচাপে তেওঁলোকে এটা সমীক্ষা চলায়। এইটো সমীক্ষাৰ তেওঁলোকে এতিয়া ৰিপৰ্টটো লৈ যাব আৰু তাৰপিছত পৰৱৰ্তী কাৰ্যসূচীবোৰ হ'ব। মইতো খুবেই আশাবাদী। মই আশাবাদী মানে মই দলে মোক কৈছে হেৰি নমিনি এপ্লিকেশ্যন দিবৰ কাৰণে এপ্লিকেশ্যনখন দিলোঁ মই আৰু এতিয়া মই আশাবাদী হয়তো মই এতিয়া নিজে নকওঁ কিন্তু আপোনালোকে হয়তো গম পাব সময়ত মোৰ প্ৰাৰ্থিত্বটো হয়তো খুব সোনকালে গম পাব পাৰে আপোনালোকে। মই খুবেই আশাবাদী যে মই টিকেটটো পামেই বুলি।